নমস্কাৰ, মই মোৰ চুইটিহা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই ভালে মানে মোৰ গাটো আজি দুদিন ধৰি পেলাই অলপ বেয়া হৈ আছিলে, জ্বৰ চৰ্দি হৈ আছিলে। আজি অলপমান ভাল পাইছোঁ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই কৰিব লাগিছিলে, কাৰণ ৰাতিপুৱা কৰা নহ'ল। মই ডিউটি গুচি গ'লোঁ আৰু কৰা নহ'ল। ভাবিছোঁ এতিয়া জাষ্ট আহিছোঁ ডিউটিৰ পৰা, অলপ ৰেষ্ট লৈ আছিলোঁ। ভাবিছোঁ এতিয়া অলপমান ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বুলি পেলাই। আৰু আজি যিহেতু মোৰ বিয়া হৈ 1 বছৰ হৈ গ'ল, গমেই নাপালোঁ 1 বছৰ কেনেকৈ হৈ গ'ল বুলি পেলাই। যিয়ে নহওক বহুত ভাল লাগিছে, হাঁহি ধেমালিৰে কাজিয়া পেচালৰে 1 বছৰটো পাৰ কৰি দিলোঁ। বহুত ভাল লাগিছে, কাৰণ আমি আজি বেয়া লাগিছে কি মানে আজি আমি দুটাই মানে ফুৰিবও যাব পৰা নাই আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিব পৰা নাই। পূজা দিম বুলি ভাবিছিলোঁ, মই আগৰ পৰা ভাবি থৈছিলোঁ এনেকৈ মন্দিৰত যাম বুলি পেলাই, কাৰণ ছোৱালী মানুহৰতো সুবিধা থাকেই ন, অসুবিধা থাকেই। তেনেকুৱা ক্ষেত্ৰত মই যোৱা নহ'ল, তেখেতে পূজা দি দিলে। তেনেকৈ তেওঁ আজি সময় নাই পোৱা, ময়ো সময় পোৱা নাই, কাৰণ একেই কৰি ল'লে ইমান কম সময়তে। আৰু মই ডিউটি গুচি গ'লোঁ, দিনটো অহাই নাই ঘৰত। আৰু মই নিজে ছাৰপ্ৰাইজ হৈ গ'লোঁ, বাপৰে বাপ মোৰ কাৰণে ইমানখিনি কৰিছে। মোৰ বহুত ভাল লাগিছে। আৰু ভাবি এতিয়া অলপমান টাইম পাইছোঁ, আৰু মাহঁতৰ লগত ফেমিলিৰ লগত ইমানখিনিয়ে মোৰ কাৰণে বহুত যথেষ্ট মোৰ কাৰণে। ইমানখিনিয়ে এতিয়া মাহঁতে কেনেকৈ কৰিছে আপোনালোকক অলপমান দেখাম। ভিডিঅ'টো চাই থাকিব।